যিজনে জ্বলাইছে তেওঁ নিজে জ্বলি মৰিব, অন্তৰত জ্বলি মৰিব। এতিয়া ইয়াত যিমান চৰাই চিৰিকটি পোক পৰুৱা সাপৰ পৰা ধৰি ইয়াত আছে, তাত কিমান মৰিছে কোনে চাইছে। ঠিক ভাল পাবলৈ শিকক, মানুহ নামৰ জীৱশ্ৰেষ্ঠ নাম হৈ কথা যাতে পাতিব পাৰোঁ সেইটোকে অনুৰোধ কৰোঁ। যোৰাৰ ৰেঞ্জাৰে কৈছে যে ককিলামুখৰ পৰা বালি খনন কৰি ইয়াৰ পৰা খনন কাৰ্য চলাই শিৱসাগৰ ডিষ্ট্ৰিক্টত 4 লেনৰ কাৰণে দিম। এইটো মোক নিজে ধমকি দিয়া নিচিনাকৈ। প্ৰকৃততে তেওঁলোকে চকুৰে দেখা নাই, যেতিয়া কোনে সংযোগ কৰিতো দেখা নাই। আৰু যিহেতু ইয়াত বাঘ হাতী গড়টো থাকে, আৰু হয়তো বাঘৰ ভয়ত জুই লগাব পাৰে, হাতীৰ ভয়ত জুই লগাব পাৰে দুষ্কৃতিকাৰীয়ে। তেনেকুৱাবিলাক আশে পাশে থকা ইয়াত যিসকল আছে তেওঁলোকে চাগে নিজে এইটোতো অনুভৱ কৰা নাই, এইটো জুই লগালে কি হ'ব পাৰে। আৰু তাততো বাঘটো গুচি নাযাব, মুকলিত বেছি গৰু ম'হ খাবহে। সেই কথাটো চিন্তা চৰ্চা কৰি পেলাই ৰাইজে যাতে পিছৰ ভৱিষ্যতে আৰু গছ যাতে আৰু জুই নলগায় তালৈ মই ৰাজহুৱাকৈ অনুৰোধ কৰিছোঁ। যিজনে জ্বলাইছে তেওঁ নিজেই জ্বলি মৰিব, অন্তৰত জ্বলি মৰিব। এতিয়া ইয়াত যিমান চৰাই চিৰিকটি পোক পৰুৱা সাপৰ পৰা ধৰি ইয়াত আছে, তাত কিমান মৰিছে কোনে চাইছে। ইমান ভিতৰত ইমান ডাঠ হাবিত। সেইকাৰণে মই যাতে সেইটো প্ৰকৃতিক ভাল পাবলৈ শিকক, মানুহ নামৰ জীৱশ্ৰেষ্ঠ নাম হৈ কথা যেতিয়া পাতিব পাৰোঁ সেইটোকে অনুৰোধ কৰিছোঁ। তেওঁলোক আহিব, এতিয়া গোটেইটো ছাৰ্ভে কৰি পেলাই চাই ল'বলৈ কৈছোঁ। মাজুলীৰ পৰা আহি আছে মেচিন নাওলৈ, তাৰপৰা মাজুলী পাওঁতে বহুত দূৰ লাগে। এতিয়া আপোনালোকে ইয়াত আধা ঘণ্টাতে আহিব পাৰে, কিন্তু মাজুলীৰ পৰা প্ৰায় এবেলা লাগে আহোঁতে। আজিকালি নদীটো নাই, বহুত ঘূৰণ পোকণ কৰি আহিব লাগে, নিমাতী ঘাট হৈ আহিব লাগে। আশ্বাস দিছে, আশ্বাস আহি আছে, ইয়াৰ পৰা নাও পঠিয়াই দিছে তেওঁলোকক আনিব। সেইকাৰণে তেওঁলোকে FIR দাখিল কৰক। OC যেতিয়া আহিব, পুলিচ প্ৰশাসন আহিব, ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিব, ইয়াৰ উচিত তদন্ত কৰক। ভৱিষ্যতে যাতে এনেকুৱা আৰু নহয় সেইটোকে মই পৃথিৱীখন এখন পৰিয়াল এটাই যি দেশলৈ আমন্ত্ৰণ কৰিব মই তাতেই গছপুলি ৰুব লাগে। আৰু সেইকাৰণে ভাৰতবৰ্ষতে গ্ৰীণ ইণ্ডিয়া কৰা মূল লক্ষ্য। আজি 30 বছৰ হাবিত অকলে থাকিলোঁ সোমাই, আজি 13 বছৰ হ'ল গোটেই ভাৰতবৰ্ষই নহয়, অসমেই নহয়, ভাৰতেই নহয়, পৃথিৱীখনক সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গৈ এৱাৰনেছটো কৰিলোঁ। এতিয়া গ্ৰীণ ইণ্ডিয়া প্ৰকৃতিক ভাল পাবলৈ পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষানীতিত নাই। নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন আৰু COVID-19 আহি গৈছে। বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। তেতিয়া দেখা পোৱা যায় সেই সময়ৰ ধৰ্মগুৰুসকল শংকৰ মাধৱে হওক, বুদ্ধদেৱে হওক, হজৰত মহম্মদে হওক, যীশুখ্ৰীষ্টই হওক, তেওঁলোকৰ কিবা চাৰ্টিফিকেট আছিল জানো? তেওঁলোকে মানৱ সম্পদ গঢ়িবলৈ জ্ঞানৰ যিটো বিকাশ সেইটো দিয়াৰ কাৰণে সমগ্ৰ বিশ্বই আঁকোৱালি লৈছিল। কিন্তু তেওঁলোকক আমি এতিয়া অপমান কৰিছোঁ। অপমান কৰাৰ ফলত জলবায়ু পৰিৱৰ্তন COVID-19 আহি গ'ল। বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে, সেই পৰ্যায়লৈ গুচি আহিছোঁ। নাই, দাবী ধমকি তেওঁলোকৰ কথা যুক্তিযুক্ততাত কৈছে। সেইটো যোৰাৰ ৰেঞ্জাৰে কৈছে যে ককিলামুখৰ পৰা বালি খনন কৰি ইয়াৰ পৰা খনন কাৰ্য চলাই শিৱসাগৰ ডিষ্ট্ৰিক্টত 4 লেনৰ কাৰণে দিম। এইটো মোক নিজে ধমকি দিয়া নিচিনাকৈ। নহয়, এই ৰেঞ্জাৰ কৈছে, যোৰহাট ৰেঞ্জাৰে। তেওঁৰ নামটো মই বৰকৈ নাজানো, নতুনকৈ আহিছে যে মই ইমান গম নাপাওঁ। কি প্ৰদান কৰিছে তেনেকৈ কৈছে, মোৰ ঘৰতে আহি কৈছে। গতিকে সেই তেনেকুৱা অনভিজ্ঞ ৰেঞ্জাৰ দুৰ্ভাগ্যবশতঃ তেনেকুৱা কাৰণ তেওঁ এইটো প্ৰব্লেমটো প্ৰেক্টিকেল নলেজ নাই। ৰেঞ্জাৰ পঢ়ি আহিছে, কিতাপত পঢ়ি আহিছে, হাতে কামে কৰা নাই। কাৰণ আমাৰ প্ৰব্লেমটো সি চিনি নোপোৱাৰ কাৰণে সেইবোৰ কথা কৈছে। চেলেঞ্জ কৰিছিল, চেলেঞ্জ কৰিছে। শিৱসাগৰ ডিষ্ট্ৰিক্টলৈকে ইয়াৰ পৰা ককিলামুখৰ পৰা বালি খানি নি তাত 4 লেনত দিব। অলৰেডি ডিষ্ট্ৰিক্ট পাৰ হ'ব নোৱাৰে, ব্ৰহ্মপুত্ৰ বালি নাই জানো শিৱসাগৰ ডিষ্ট্ৰিক্টত? তাৰপৰা নিব পাৰে। যোৰহাটৰ পৰা কিয় নিব লাগে? অলৰেডি যোৰহাটৰ 4 লেন হৈয়ে গ'ল, আৰু আকৌ ইয়াৰ পৰা কিয় দিব লাগে তালৈ? ইয়াৰ পৰা বালি খনন কাৰ্য কৰি লৈয়ে যাম তালৈ, তেনেকুৱা ধৰণৰ কথাবোৰ কৈছে। সেইকাৰণে মই উচ্চ বৰ্গৰ বনমন্ত্ৰীক জনাই দিছোঁ, PS চিফক জনাই দিছোঁ যে এইটো কেনেকৈ হ'ল। সেইটো মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকৰ বালি খনন ভূ জৈৱ বিভাগৰ আণ্ডাৰতে থাকে, ফৰেষ্টৰ লগত নাথাকে নহয়। কেনেকৈ গ'ল বোলো, সেইটোৱে প্ৰশ্ন মোৰ। এতিয়া অলপ এসপ্তাহ হৈছেহে পূৰ্বে।